সকলোকে নমস্কাৰ জনাইছোঁ। 2018 চনতে মই এখনি নীলাখামৰ চিঠি লিখিছিলোঁ। সেই চিঠিখনকে আজি আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। মৰমৰ অনুৰাগ, এয়া গভীৰ নিশা প্ৰাণী জগত গভীৰ নিদ্ৰাদেৱীৰ কোলাত টোপনি গৈছে। কিন্তু মই এতিয়াও তোমাৰ বাবে সাৰে আছোঁ। তোমালৈ মোৰ হৃদয়ৰ গুপুত কথাবোৰ কওঁ বুলি হাতত তুলি লৈছোঁ মোৰ কলমটো। তুমি বাৰু চাই আছানে সেই নীল আকাশৰ বুকুত মিচিকিয়াই থকা জোনটোৰ দৰে? প্ৰতিটো বিৰহ ৰাতি তোমালৈ মোৰ বৰ মনত পৰেও। এয়া চোৱাচোন, এই গভীৰ নিশাও তোমাৰ বাবেই মই উজাগৰে আছোঁ। হৃদয়ত যে একুৰা প্ৰচণ্ড বেদনাৰ জুইয়ে অহৰ নিশে দহি আছে জানা। তুমিহীনতাত মাজে মাজে অভিমানবোৰে মূৰ দাগি উঠে। তুমিতো মোক 7 জনমৰ বাবে কাষত থকাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু এটা জনমৰ প্ৰতিশ্ৰুতিও তুমি ৰাখিব নোৱাৰিলা কিয়? ৰাতি সাধাৰণ মেঘৰ গাৰ্জনিতে ভয় খাই তোমাৰ উমাল বুকুত নিৰাপত্তা বিচাৰি পোৱা এই অভাগিনীৰ কথা এবাৰো নাভাবিলা? আমাৰ প্ৰেমৰ প্ৰতীক হিচাপে তুমি মোক গৰ্ভত দি গুচি গলা ডেউকা মেলি সৌ জোনটোৰ কাষৰলৈ। এবাৰো নাভাবিলা তোমাৰ অবিহনে আমাৰ পোনাকণক কেনেকৈ ডাঙৰ কৰি। তুমি যোৱাৰ পিছত আমাৰ পোনাকণে মোক গৰ্ভতে সদায় সুধিছিল জানা, আই, পিতায়ে মোক মৰমৰ পৰা বঞ্চিত কৰি কিয় আঁতৰি গুচি গ'ল? এবাৰো মোক চাই যাবলৈ মন নগ'লনে? মোৰ বুকুখন ভাঙি গৈছিলোঁ। মোৰ হাতত যে একোৱেই উত্তৰ আছিল মাথো বেদনা ক্লিষ্ট অশ্ৰুধাৰ। এতিয়া আমাৰ পোনাকণ ডাঙৰ হ'লহি। আজি সি প্ৰথম স্কুল গৈছিল জানা। তাক স্কুললৈ উলিয়াই লৈ তোমাৰ ফটোখনত ধূপ এডাল জ্বলাই দি তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছিলোঁ। তুমি তাক দিছিলানে আশীৰ্বাদ? তুমি কিন্তু তাক সদায় আশীৰ্বাদ দি থাকিবা দেই। আজি তোমাৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছোঁ জানা। স্কুলৰ এডমিশ্যনৰ ফৰ্মখনত তোমাৰ নামৰ আগত চন্দ্ৰবিন্দুটো দিবলৈ গৈ মোৰ হাতখন যে কঁপি উঠিছিল। সজানিতে হাতৰ পৰা কলমটো খহি পৰিছিল। গধূলি গোসাঁই থাপনাত ভগৱানৰ চৰণ যুগলত মোৰ অশ্ৰুৰ ধাৰে পখালি দিছিলোঁ। তোমাৰ অবিহনে পোনাকণক মই অকলে কেনেকৈ ডাঙৰ কৰিম বাৰু? তোমাৰ দৰে ময়ো তাক এজন দেশৰ সৈনিক হোৱাটোৱে বিচাৰোঁ। কিন্তু কিয় জানো মোৰ মাতৃ হৃদয়খন অজান আশংকাত কঁপি উঠেও। তোমাৰ দৰে সিও শ্বহীদ হৈ মোক যদি এৰি গুচি যায়, মই যে একেবাৰে অকলশৰীয়া হৈ পৰিম। তুমি মোক সাহস দিলে প্ৰতিটো সংগ্ৰামেই মই অতিক্ৰম কৰিব পাৰিম। এয়া চোৱাচোন, পোনাকণে কেনেকৈ কুচি মুচি শুই আছে। বহু কষ্ট কৰিহে তাক আজি শুৱাইছোঁ জানা। তোমাৰ কথা সুধিছিল, মা, পিতাই কেতিয়া আহিব মোক মৰম কৰিবলৈ? মই সেই জোনটোলৈ আঙুলিয়াই দেখুৱাই কৈছিলোঁ, সেই জোনটো যে দেখিছা তাৰ কাষতে তোমাৰ পিতাই আছে। কাম শেষ হ'লে আহিব আমাৰ কাষৰলৈ। মই তাক ফাঁকি দি ভুল কৰিলোঁ নেকি অনুৰাগ? সপোনতে হ'লেও এবাৰ আহিবাচোন।
পোনাকণক অকণমান মৰমকে দি যাবাহি। চিঠিখন পোৱাৰ লগে লগে আহিবা হা। আহিবানে? তোমাৰ অবিহনে বৰ কষ্টত আছো আহা না তুমি মোৰ কাষলৈ এবাৰ। আজিলৈ ৰাখিছো দেই। তোমাৰ বুকুৰ মৰমক সুঁৱৰি উত্তৰৰ বাবে অপেক্ষা কৰিলো। ইতি তোমাৰ মৰমৰ নীলাঞ্জনা। ধন্যবাদ।